हेलो गाइज আপোনালোক সকলোকে পুনৰবাৰ মিলি এডুকেশ্যন চেনেললৈ ওয়েলকাম জনাইছো। আজি আমি আলোচনা কৰিম বহুপদ অধ্যায়ৰ হেকৰটো অনুশীলনী 2.5ৰ প্ৰশ্নসমূহৰ বিষয়ে। গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব। সো অনুশীলনী 2.5ত আমাক দিয়া আছে কুৱেশ্যন 1ত তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা সো আমাক ৰোমান 1ত দিয়া আছে x + 4 * x + 10 2 নম্বৰত দিয়া আছে x + 8 * x - 10 3 নম্বৰত দিয়া আছে 3x + 4 * 3x - 5 4 নম্বৰত দিয়া আছে y² + 3/2 * y² - 3/2 5 নম্বৰত দিয়া আছে 3 - 2x * 3 + 2x সো আমি জানো যে বীজগণিতীয় অবেদৰ বিষয়ে অৰ্থাৎ অবেদ 1ত দিয়া আছে x + y² = x² + 2xy + y²। অবেদ 2ত দিয়া আছে x - y² = x² - 2xy + y²। অবেদ 3ত দিয়া আছে x² - y² = x + y * x - y। অবেদ 4ত দিয়া আছে আমাক x + a * x + b = x² + a + b * x + ab। সো এইকেইটা অবেদ ব্যৱহাৰ কৰি আমি এই পূৰণফল কেইটা নিৰ্ণয় কৰিম। প্ৰথমে আমি চাওঁ 1 নম্বৰটো x + 4 * x + 10 আমি জানো যে x + a * x + b = x² + a + b * x + ab। প্ৰশ্ন 1ত এই অবেদটো আমি ব্যৱহাৰ কৰিম কাৰণ x + a x + b ফৰ্মুলাত আছে। সো ইয়াত a ৰ মান 4 b ৰ মান 10 ধৰা হ'ল। একে a আৰু b ৰ মান এই অবেদত বহুৱাই পাওঁ x² + a ৰ মান 4 + b ৰ মান 10 * x + a ৰ মান 4 * b ৰ মান 10 x² + 10 4 যোগ কৰিলে আমি পাম 14 14ৰ লগত x পূৰণ কৰিলে আমি পাম 14x + 10 × 4 = 40। এতিয়া আমি 2 নম্বৰটো চাওঁ 2ত দিয়া আছে x + 8 * x - 10 সমাধান আমি জানো x + a * x + b = x² + a + b * x + ab। ইয়াত a ৰ মান 8 b ৰ মান -10 ধৰা হ'ল। এতেকে a আৰু b ৰ মান এই অবেদত বহুৱাই পাওঁ x² + a ৰ মান 8 + b ৰ মান -10 * x + a ৰ মান 8 * b ৰ মান -10
x square plus 8 plus a minus 10 into x plus 8 minus 10. ইয়াৰ পৰা পাম x square plus minus 10 ৰ পৰা 8 minus কৰিলে আমাৰ থাকিব minus 2 into x plus 8 minus 10. So হ'ব x square plus a minus 2x পূৰণ কৰিলে twice x plus a minus 8 দুগুণ 80. আৰু এতিয়া 4টো কৰিম কাৰণ 1 আৰু 2 ৰ দৰে 3 আৰু 5 টো একেটা সূত্ৰ ব্যৱহাৰ কৰিব লাগে। সো 4টো বেলেগ সূত্ৰ ব্যৱহাৰ কৰিব কৈছে, গতিকে আমি 4টো এতিয়া কৰিম। 4ত দিয়া আছে y square plus 3/2 into y square minus 3/2. তো সমাধান আমি জানো a plus b into a minus b equal a square minus b square. প্ৰমত আছে, গতিকে ইয়াত a ৰ মান y square b ৰ মান 3/2 ধৰা হৈছে। এতেকে a আৰু b ৰ মান এই সূত্ৰত বহুৱাই পাওঁ a ৰ মান y square whole square minus b ৰ মান 3/2 whole square. So আমাৰ হ'ব y square আছে square লগত আমাৰ whole square আছে, square টো পূৰণ কৰিলে আমাৰ হ'ব y to the power 4 minus 3 square কৰিলে আমাৰ হ'ব 3 3 গুণ 9, 2 square কৰিলে হ'ব আমাৰ 2 2 গুণ 4. So আজি আমি ক্লাস 9 ৰ বহুপদ অধ্যায়ৰ অনুশীলনী 2.5 ৰ প্ৰশ্ন 1 টো আলোচনা কৰিলো আৰু বাকি প্ৰশ্নসমূহৰ বিষয়ে ইয়াৰ নেক্সট ভিডিঅত আলোচনা কৰিম। গতিকে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইবৰ লগতে কাকতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ পাই থাকে। ধন্যবাদ।